৪০ নং বাক্সা সমষ্টিৰ এনডিএৰ প্ৰাৰ্থী হিচাপে তো খুবেই আনন্দিত। আমি বিজেপি আৰু বিপিএফ দুয়ো দলৰ হাজাৰ হাজাৰ সমৰ্থক আমাৰ আহিছিল আৰু তেখেতসকলৰ সহযোগত আহি আমি মনোনয়ন পত্ৰ দাখিল কৰিলোঁ আৰু আশাবাদী নহয়, আমি একেবাৰে চিয়ৰ 1 লাখতকৈও বেছি ভোট পাই আমি মুছলপুৰ বাক্সা সমষ্টিৰ পৰা আমি জিতি যাম আৰু মানাসতো জিকি যাব। মূল প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব? প্ৰতিদ্বন্দ্বিতা বুলি ক'লে খালি ভোট হ'ব, বেলেগ প্ৰাৰ্থী আছে, কিন্তু তেখেতসকলৰ ইমান আমাৰ ওচৰলৈকে নাহে ভোটৰ নাম্বাৰটো। তো আমি 1 লাখৰ বেছি পাম, তো বাকীবিলাক সেই বাকী 95,000টো হয় না নহয়, অলপ চলপ ভাগাই ল'ব আৰু এইটো। তো মানাসত আমাৰ থানেশ্বৰ বসুমতাৰী বহুত ভোটত জিতি আছে তেখেতক, আৰু যিমান আমাৰ BTC অঞ্চলত 15টা চিট আছে আমি NDA হিচাপে সকলোৱে জিতি যাম আৰু অসমত 100তকৈও বেছি ভোট পাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰ হৈ আছে। কৰ্মী হিতেশ বসুমতাৰী আজি এটিকৈ বঞ্চিত হৈ নিজাববীয়াকৈ মনোনয়ন পত্ৰ দাখিল কৰিছে, ই আপোনালোকক ক্ষতি কৰিব নেকি? ক্ষতি বিশেষ নকৰে, সেইটো UPPL দলৰ ভোটটো বিভাজন কৰিব আৰু অলৰেডি বিভাজন হৈছে। ভূপেন বড়ো যিটো আমাৰ বৰমাৰ MLA, ইতিমধ্যে তেখেতে BPF-ত জইন হয়, কাম কাজ কৰি আছে আমাৰ BPF দলৰ কাৰণে, যথেষ্ট সমৰ্থক আছে তেখেতৰ। গতিকে এইবিলাক চব প্লাছ হৈ আছে। আমাৰ UPPL দলৰ যথেষ্ট আমাৰ লগত জইন হৈ আছে, GSP দলৰ হৈ আছে, কংগ্ৰেছৰ হৈ আছে। গতিকে এইবিলাক আৰু প্লাছ আমাৰ। UPPL-ৰ ভিতৰ কণ্ডলে আপোনালোকক সহায় কৰিব নাই, এইটো আৰু UPPL-ৰ ভিতৰ কণ্ডৰ লগত আমাৰ একো কিবা নাই। আমাৰ বেছ আছে, পাৰ্টিৰ বেছ আছে, প্লাছ BJP NDA হিচাপে আমাৰ যথেষ্ট ষ্ট্ৰং বেছ আছে। গতিকে তেখেতসকলৰ কি হৈ আছে হৈ আনে, আমাৰ লগত এইবিলাক বেছি আমি এইবিলাক গন্তি কৰি নাথাকোঁ। হাগ্ৰামা মহিলাৰী আজি ইয়াত আহিছে বুলি গম পাইছিলোঁ, কিন্তু তেওঁলোকে আপোনাক খবৰ দিয়া দেখা নাপাব। নাই, হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আজি তেখেতে কোকৰাঝাৰতো পাব্লিক এড্ৰেছ কৰি আমাৰ ইয়াতে আহিছে। তাতে মনোনয়ন দাখিল কৰাৰ সময়ত DC অফিচ ভিতৰলৈকে সোমাই যোৱা নাই, কাৰণ যথেষ্ট বিলম্ব হয়, টাইম লাগে। আৰু তাৰ কাৰণে তেখেতে যিমান গেডাৰ হৈছিলে পাব্লিক তাতে এড্ৰেছ কৰি আহিছে, তেখেতে উৎসাহ যোগাই আহিছে আৰু তাৰ পিছতে আমাৰ মুছলপুৰত আহিল। তো আমাক উৎসাহ যোগাই গ'ল, ইমান সমৰ্থকৰ মাজত আহি তেখেতে আমাক উৎসাহিত কৰি গ'ল। তেখেতে আমাক যিখিনি ক'বলগীয়া কথা সেইখিনি কৈ গ'ল আৰু এতিয়া বিজনীলৈকে গৈছে, এই 3টা বজাত শেষ হ'ব। গতিকে তেখেতে ইয়ালৈ অহাৰ সময় নাই, তেখেতে আজি লাষ্ট টাইম, যিহেতু আজি লাষ্ট ডেট, সকলোতে যাব লাগিব, গৈছে। আৰু আহিল হয় আমাৰ জয়ন্ত মল্ল বৰুৱা ছাৰো আহিল হয়, বা আকৌ কোনোবা আহিল হয় আমাৰ BJP দলৰ ডাঙৰ নেতা, কিন্তু তেখেতসকলেও যিহেতু আজি মনোনয়ন পত্ৰ দাখিল কৰিছে আহিব পৰা নাই। এইটোলৈ কোনো চিন্তা কৰিবলগীয়া নাই আমাৰ।